জানে যে অসমত যিখিনি জলজীৱনৰ কাম চলি আছে তাৰে 90% কাম আধৰুৱা। জল মানে প্ৰাণ, প্ৰাণ মানে জীৱন, এনেকুৱা উদ্দেশ্যত আমাৰ গভৰ্ণমেণ্টে জল জীৱন মিছনটো আৰম্ভ কৰিছিল সদৌ অসমত। কিন্তু এতিয়া অলপ গলগ্ৰহ হৈছে। বিভিন্ন ঠাইত বিভিন্ন অঞ্চলত যিবিলাক জল জীৱনৰ ইউনিট চলি আছে তাৰে গোটেই আধৰুৱা, কোনো পানী নাই। নলটো আছে, জলটো নাই। গতিকে জলৰ পৰা পানীৰ পৰা আমাৰ জনসাধাৰণ বিপ্ৰায় হৈছে, বঞ্চিত হৈছে। যিটো উদ্দেশ্যত মানে কৰা হৈছিল সেইটো সম্পূৰ্ণ বৃথা হৈছে, ব্যৰ্থ হৈছে। তো এই ক্ষেত্ৰত আমি এটা ডিমাণ্ড দিছোঁ, আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, যাতে যিবিলাক আধৰুৱাকৈ ইউনিটবিলাক পৰি আছে সেইবিলাক সম্পূৰ্ণ কৰিব লাগে। মানুহে পানীৰ পাৱাৰ ব্যৱস্থা কৰি দিব লাগে, 1 নম্বৰ। নাম্বাৰ 2, আমাৰ এই জলজীৱনত বেছিভাগ আমাৰ থলুৱা ঠিকাদাৰ আছে, লোকেল ঠিকাদাৰ আছে, বেছিভাগ দুখীয়া। কিবা ঋণত পইচা লৈ মাটি বিক্ৰী কৰি মাটি বন্ধকত থৈ তেওঁলোকে পইচা উলিয়াই কামত ইনভেষ্ট কৰিছিল। কিন্তু আজি সেই ল'ৰাবিলাক, সেই ঠিকাদাৰবিলাকে কোনো পইচা পোৱা নাই, যাৰ বাবদ তেওঁলোকৰ ফেমিলি নচলা আছে, ঘৰখন নচলা আছে। বহুতে হয়তো চুইচাইড কৰিবলৈ ওলাইছে, কাৰণ পইচা ইনভেষ্ট কৰি মাটি বিক্ৰী কৰি, সম্পত্তি বিক্ৰী কৰি যেতিয়া পইচা এটা ইনভেষ্ট কৰিব, তাৰ ৰিটাৰ্ণ নাপাব, ডেফিনেটলি এটা মানুহবিলাক মনত বেয়া লাগিব। গতিকে এনেকুৱা এটা পৰ্যায় পাইছেগৈ। আমি ভাবিছোঁ যিহেতু সেইবিলাক ঠিকাদাৰ আমাৰ অসমীয়া, আমাৰ থলুৱা, তেওঁলোকৰ যিটো প্ৰাপ্য বিল সেইটো আদায় দিব লাগে আৰু আমাক জনসাধাৰণক পানীৰ ব্যৱস্থাটো কৰাই দিব লাগে। আমাৰ যেতিয়া ডক্টৰ মনমোহন সিং যেতিয়া প্ৰাইম মিনিষ্টাৰ আছিল, তেতিয়া জনসাধাৰণৰ সুবিধাৰ্থে তাত গাঁৱৰ উন্নয়নৰ কাৰণে এটা স্কিম লৈছিল, সেইটো হ'ল এনৰেগা। ইট ইজ নট এ স্কিম, ইট ইজ এক্ট। জনসাধাৰণে 100 দিনৰ কাম পাবই লাগিব। হৰ হাত মে কাম, হৰ কাম মে দাম। এই পলিচিত আমাৰ চৰকাৰে, কংগ্ৰেছ চৰকাৰে এই পলিচি লৈছিল। আপোনালোকে ভালকৈ জানে, আমাতকৈ বেছি জানে যে COVID-19ত এই এনৰেগা স্কিমটো থকাৰ কাৰণে মানুহবোৰে খাবলৈ পাইছিল। আৰু যদি এনৰেগা স্কিমটো নাথাকিলহেঁতেন তেতিয়াহ'লে মানুহ বহুত দুৰ্ভিক্ষই বহুত মানুহ মৰিলহেঁতেন। কিন্তু এনৰেগাই বচাই দিলে। সেই এনৰেগাৰ কাৰ নামত আছিল? আমাৰ মহামানৱ মহাত্মা গান্ধী, যিয়ে ভাৰত স্বাধীনতাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছিল। এই দুৰ্ভাগ্যবশতঃ, দুঃখজনক কথা, লজ্জাজনক কথা, সেই মহাত্মা গান্ধীৰ নামটো আজি বৰ্তমান চৰকাৰে গুচাই দিছে। আমি নাজানো, আমি ভাবিব পৰা নাই কি কাৰণত, যাক পৃথিৱীৰ মানুহে, অকল ভাৰতবৰ্ষ নহয়, পৃথিৱীৰ মানুহে মহাত্মা গান্ধী, মহামানৱ মহাত্মা গান্ধীৰ শ্ৰদ্ধা কৰে, সন্মান কৰে, সেই মানুহটোকে গুচাই দিছে। যে তেওঁলোক কিমান তললৈ নামিব পাৰে। গতিকে আমি তাতে প্ৰতিবাদ কৰিছোঁ, এনৰেগা থাকিব লাগিব আৰু এনৰেগা মহাত্মা গান্ধীৰ নামেৰে নামাঙ্কিত হৈ যাব লাগিব। তাৰে আমি ডিমাণ্ড দিছোঁ। কংগ্ৰেছ কমিটিৰ সভাপতি সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত সমগ্ৰ অসমত প্ৰতিটো ব্লকত আমাৰ জল জীৱন আঁচনিৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদত আৰু মহাত্মা গান্ধী এনৰেগা আঁচনিখন, মনৰেগা আঁচনিখনৰ নাম পৰিৱৰ্তন কৰাৰ প্ৰতিবাদত এক ধৰ্ণা কাৰ্যসূচী, প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী আমি গ্ৰহণ কৰা হয়। ইতিমধ্যে আমি কামৰূপ জিলা কংগ্ৰেছ কমিটিয়ে প্ৰায় প্ৰতিটো ব্লকতে এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আজি হাজোত আহি আমি হাজোত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আপোনালোকে জানে যে বিশুদ্ধ খোৱা পানীৰ নামত প্ৰায় 2024-25 বৰ্ষত 12,000 কোটি টকা কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক দিছিল। আৰু অসম চৰকাৰে এই 12,000 কোটি টকাৰ ঠিকাদাৰৰ লগত কমিশ্যনৰ ভাগ বতৰা কৰি কেৱল নলৰ ব্যৱস্থা কৰিলে, আজিলৈকে ক'তো বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নকৰিলে, যাৰ ফলত সাধাৰণ জনতাৰ দুৰ্ভোগ ভুগিব লগা অৱস্থা হৈছে। আৰু তাৰ প্ৰতিবাদত যিহেতুকে আমি আজি এই প্ৰতিবাদী আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ এক উচিত তদন্ত হ'ব লাগে। ইতিমধ্যে আমাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই CBI তদন্ত ডিমাণ্ড কৰিছে, কাৰণ এইটো এটা সাধাৰণ প্ৰতাৰণা নহয়। অসমৰ ৰাইজক আজি যিটো প্ৰতাৰণা বিজেপি চৰকাৰ, বিজেপি নেতাই আমাৰ লগত অসমৰ জনসাধাৰণক কৰিছে, ইয়াৰ প্ৰতিবাদ স্বৰূপে আজি আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু যিটো এনৰেগা আৰু মনৰেগা আঁচনি, যিটো নাম আছিলে মহাত্মা গান্ধী, জাতিৰ পিতা মহাত্মা গান্ধী, ব্ৰিটিছক ভাৰতৰ পৰা উৎখাত কৰি ভাৰতক স্বাধীন কৰা মহাত্মা গান্ধী, যি মহাত্মা গান্ধীৰ নামেৰে মনৰেগা আঁচনিৰ জৰিয়তে দুখীয়া যিসকল পৰিয়াল আছে সেই পৰিয়ালসকলক 100 দিনৰ ৰোজগাৰ দিয়াৰ কাৰণে সেইখিনি সময়ৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ডাঙৰীয়াই এনৰেগাৰ জৰিয়তে দুখীয়া জনসাধাৰণৰ কাম দিয়াৰ কাৰণে যি 100 দিনৰ ৰোজগাৰ দিয়াৰ কাৰণে যি ব্যৱস্থা কৰিছিলে, সেই আঁচনিখনৰ নাম পৰিৱৰ্তন কৰিলে। আৰু যিখন আঁচনিৰ 100% কেন্দ্ৰীয় চৰকাৰে ধন বিনিয়োগ কৰিছিলে, এতিয়া এই আঁচনিখনত কিছু অংশ ৰাজ্য চৰকাৰে